আমাৰ পৃথিৱীৰ চুবুৰীয়া সৌৰজগতৰ চতুৰ্থ গ্ৰহ মংগল সম্পৰ্কে জানিব পাৰিম কি কেনেকৈ আজিৰ এই পৰ্বত। মিশৰীয় সভ্যতাত মংগলক কোৱা হৈছিল ডেচাৰ, যাৰ অৰ্থ ৰঙা গ্ৰহ। প্ৰাচীন ভাৰতীয় জ্যোতিষবিদসকলে মংগলক ৰঙা গ্ৰহ হিচাপে উল্লেখ কৰিছে। গ্ৰীক আৰু ৰোমানসকলে মংগল গ্ৰহৰ ৰঙা ৰঙক তেজৰ প্ৰতীক বুলি ধাৰণা কৰিছিল আৰু সেয়ে তেওঁলোকে মংগল গ্ৰহক সিহঁতৰ যুদ্ধৰ দেৱতা মাৰ্চৰ নামত নামকৰণ কৰে। মংগল গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ বা চন্দ্ৰ দুটা, এটিৰ নাম ফবছ আৰু আনটিৰ নাম ডেইমছ। গ্ৰীক পুৰাণ অনুসৰি ফবছ আৰু ডেইমছ যুদ্ধৰ দেৱতা মাৰ্চৰ দুই শিষ্য। মংগল গ্ৰহৰ তুলনাত ইয়াৰ উপগ্ৰহ দুটা অত্যন্ত সৰু। ইহঁত আয়তনত আমাৰ পৃথিৱীৰ চন্দ্ৰৰ 200 ভাগৰ এভাগ মাত্ৰ। ডেইমছ মংগলৰ ইমান ওচৰা-ওচৰি পৰ্যবেক্ষণ কৰে যে অদূৰ ভৱিষ্যতে ই মংগল গ্ৰহৰ বুকুত মুখ থেকেচা খাই পৰিব। মংগল সৌৰজগতৰ চতুৰ্থ গ্ৰহ। সূৰ্যৰ পৰা ইয়াৰ প্ৰায় গড় দূৰত্ব 22,70,00,000 কিলোমিটাৰ। মংগল গ্ৰহ প্ৰতি ছেকেণ্ডত 23 কিলোমিটাৰ গতিবেগত সূৰ্যক পৰিভ্ৰমণ কৰে। মংগল গ্ৰহৰ দিনৰ দৈৰ্ঘ্য প্ৰায় পৃথিৱীৰ সমান হ'লেও ইয়াৰ বছৰ পাৰ হ'বলৈ পৃথিৱীতকৈ প্ৰায় দুগুণ সময় লাগে। পৃথিৱীৰ 24 ঘণ্টা আৰু 40 মিনিটত মংগলৰ এদিন হয় আৰু পৃথিৱীৰ 686 দিনত মংগলৰ এক বছৰ। মংগল গ্ৰহ এণ্টাৰ্কটিকা মহাদেশতকৈও ঠাণ্ডা আৰু ছাহাৰা মৰুভূমিতকৈও শুকান। ইয়াৰ গড় তাপমাত্ৰা -62 ডিগ্ৰী চেলছিয়াছ হ'লেও দিন আৰু ৰাতিত মংগলৰ তাপমাত্ৰাৰ পাৰ্থক্য আকাশ আৰু পাতাল। দিনত ইয়াৰ তাপমাত্ৰা থাকে 20 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতি সি নামি যায় -125 ডিগ্ৰী চেলছিয়াছলৈ। ধাৰণা কৰা হয় মংগল গ্ৰহটো এটা সময়ত পানী আছিল। সময়ৰ বিৱৰ্তনত ভূপৃষ্ঠৰ পানী আৰু জলবায়ু হেৰাই সম্পূৰ্ণ গ্ৰহটো পৰিণত হৈছে এটি মৰুভূমিত। মংগলৰ জলবায়ুৰ অতীতৰ ৰহস্য লুকাই আছে ইয়াৰ ভূপৃষ্ঠ জুৰি। ইয়াৰ নদীসমূহৰ প্ৰৱাহ বন্ধ হ'লেও ইয়াত অক্ষত আছে নদীসমূহৰ গতিপথ। মংগলৰ ভূপ্ৰকৃতিৰ আৰু এটি দিশ হ'ল ইয়াৰ পাহাৰ পৰ্বত আৰু গিৰিহ্ৰদ। আমাৰ সৌৰজগতৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত মংগল গ্ৰহতে অৱস্থিত। মংগলৰ সৰ্বোচ্চ পৰ্বত অলিম্পাছ মন্সৰ উচ্চতা প্ৰায় 22 কিলোমিটাৰ, যি আমাৰ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতাতকৈ দুগুণ বেছি। মংগল গ্ৰহ গৱেষণাত এতিয়ালৈকে সকলোতকৈ ডাঙৰ সাফল্য লৈ আহিছে মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ দ্বাৰা প্ৰেৰিত মংগলযান কিউৰিঅচিটি ৰভাৰ। সুদৈৰ্ঘ্য 9 মাহ পৃথিৱীৰ পৰা 57 কোটি কিলোমিটাৰ পথ অতিক্ৰম কৰি 2012 চনত মংগল গ্ৰহত অৱতৰণ কৰে কিউৰিঅচিটি ৰভাৰ। সৰু এটি প্ৰাইভেট কাৰৰ সমান এই যানটোক কোৱা হয় পূৰ্ণাংগ জৈৱ গৱেষণাগাৰ। মংগল গ্ৰহৰ ভূপ্ৰকৃতি আৰু জলবায়ু সম্পৰ্কে নানা ধৰণৰ গুৰুত্বপূৰ্ণ তথ্য আৰু হেজাৰ হেজাৰ ছবি পঠাই মংগল গৱেষণাক এক অনন্য পৰ্যায়লৈ লৈ গৈছে। $260 কোটি ব্যয়ত নিৰ্মিত এই মংগলযানটোৱে। এনেধৰণৰ সুন্দৰ সুন্দৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু চেনেলটোত নতুন হ'লে ইয়াৰ ভিডিঅ'সমূহ নিয়মিত আপডেট পাই থাকিবলৈ ছাবস্ক্ৰাইব বটনৰ ওচৰত থকা বেল আইকনটো প্ৰেছ কৰক। এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰক আৰু প্ৰশ্ন আৰু পৰামৰ্শৰ বাবে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে।